মৰমৰ ভাইটি ভণ্টিসকল, যোৱা ভিডিঅ'ত মাই ফেমিলি কবিতাটোৰ আধাৰি পঢ়াই শুনাইছিলোঁ আৰু বাকী আধাৰি আজি পঢ়াই শুনাম। তেন্তে ব'লা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। A family that loves with you and helps you see the good. A family that will love you more than you thought you could. Since I was just a little child, I have been so very blessed to have a special family. You simply are the best. এতিয়া ইয়াৰ অৰ্থ শিকিম। A family that loves with you. এখন পৰিয়াল যিয়ে তোমাৰ লগত হাঁহে। And helps you see the good. আৰু ভালটো চোৱাত তোমাক সহায় কৰে। A family that will love you. এখন পৰিয়াল যিটোৱে তোমাক ভাল পাব। More than you thought you could. তুমি যিমান ভাবিব পাৰিছিলা তাতকৈ বেছি। Since I was just a little child. যিহেতু মই আছিলোঁ মাত্ৰ এটি শিশু। I have been so very blessed. মই বৰ সাৰ্থক আছিলোঁ। To have a special family. এটা বিশেষ পৰিয়াল থকাৰ বাবে। You simply are the best. সাধাৰণতে তুমি আটাইতকৈ ভাল। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।